এইজনী হৈছে আমাৰ সৰুজনী ছোৱালী। চাহ খালা না তুমি? নাই খোৱা। আৰু কালি ৰাতি তাই ভাত নাখাই শুই থাকিলে, ইমানেই তাই মানে ভাগৰ। আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। আৰু এতিয়া মই ৰাতিপুৱা চাহকাপ খাই মেলি আছোঁ। মানে কি হ'ল, আজিতো বতৰ বেয়াই, বৰষুণ দি আছে বাহিৰত। তাৰপিছতে শুই উঠা দেৰি হ'ল, গা পা ধুলোঁ, গা পা ধুই চুলি তুলি ফোনিয়াই ফুট চুটটো লৈ মেলিলে ৰাতিপুৱাতো আৰু চেহেৰা পাতি এনেকুৱাই হৈ থাকে। ক'বলৈ গ'লেহে বাৰু অকণমান মেকআপ অকণ কৰা হয় আৰু পাতলাকৈ, সেয়াই। তাৰপিছতে দুজনী ছোৱালীয়ে ভুজিয়া খাই আছে, মই চাহকাপ খাই মেলি আছোঁ। এতিয়া আজিৰ দিনটো কিনো দেখাব পাৰোঁ আপোনালোকে তাকে চাই যাব। আৰু কি আছে? এইটো কি বক্স? বিউটি বক্স নেকি? বিউটি বক্স। আৰু কি ভৰাই থৈছা? ধেৰ বস্তু ভৰাই থোৱা আছে দেখোন। এই আঙঠি এটাও দেখিছোঁ। এইটো ঘড়ী, এই ঘড়ীটো কোনে কিনি দিছিলে তোমাক? হে? দেউতা নে মায়ে? দেউতা। মই একো কিনি নিদিওঁ নেকি? মই কি কিনি দিওঁ? হে? এইটো কি বল? স্মাইলি বল। এইটো স্মাইলি এটা আছে, দেখিছা নাই? এইটো হাঁহি থকা স্মাইল এটা আছে। এই আজি ভাখন উলিয়াই থৈ দিছে, ষ্টৰি উলিয়াই থৈ দিছে। ভৰাই থৈ এতিয়া বাইদেউক দুচাটমান দিলোঁ। বাইদেউ কিতাপ নপঢ়ে, ইফালে স্কুল খুলিব বেছি দিন নাই, হয় নাই? বহুত দিন আছে। পঢ়া, ভালকে পঢ়। এইটোতো পঢ়া ইণ্টাৰেষ্ট নিদিয়ে। কালি এনেকুৱাবিলাক মোমাইকে দি পঠিয়াইছিলে, এনেকুৱাবিলাক। পানী বটল এটা, এনেকুৱা। নাই যোৱা, আগতো দুদিনমান নাই যোৱা, খেলি আছে। বোলে স্কুলত নাই যোৱা নেকি? বন্ধ নাইকিয়া দেখোন। নাই বন্ধ। ইনানি সেই মৰমক স্কুলত থ'বলৈ যাওঁতে দেখিছোঁ ন ল'ৰা ছোৱালী যোৱা। এতিয়া মই ভাতকেইটামান খাবলৈ লৈছোঁ, গৰম ভাত লগতে চেনি আৰু লগতে দৈ অকণ। মই এনেকৈ ভাতকেইটা খাই বৰ ভাল পাওঁ। এতিয়া খাই মেলি লওঁ। এতিয়া আপোনালোকৰ মই ফটো একপি দেখাম দেই। এই কপি দেখিছেনে বাৰু? এইজনী সেই যে পেণ্ট আৰু স্পৰ্টিং পিন্ধাজনী হৈছে মই, আৰু এইজনী হৈছে মোৰ ভণ্টি। আমাৰ ভাইটি এটাও আছে বাৰু, সি আমাতকৈ 7 বছৰমানৰ সৰু হ'ব যিহেতু। আৰু এই ফটো মাৰোঁতে সি সম্ভৱ জন্ম হোৱা নাছিলে নেকি, জন্ম হোৱা নাছিলে। তাৰপিছত দেখিছেনে, মানে মই সেই বিয়া সোমোৱাৰ পিছতে ঘৰৰ পৰা আনিছিলোঁ। আৰু ইয়াতকৈ আমাৰ সৰুকালৰ ফটো আছিলে, কি হ'ল এইবাৰ যাওঁতে নেপালোৱেই। তাৰপিছতে এই কপি সেই তেতিয়া মই আনি থলোঁ কাৰণেই আছে আৰু। আজি সেই গডৰেজৰ কাপোৰখিনি সামৰোঁতে পালোঁ, দেখিছে নাই বাৰু? এতিয়া বাৰু চেহেৰাটো অকণ মিল আছেনে বাৰু মোৰ ভাগৰ? এইজনী হৈছোঁ মই। ভাল লাগে বাৰু ন, আজি কিমান বছৰ মূৰত, যিহেতু আমাৰ এতিয়া বয়সটো গৈহে আছেগৈ। আৰু তাকে আমাৰ ছোৱালী দুজনীক এতিয়া দেখাব পাৰিছোঁ, হওক নহওক। সৰু সুৰাকৈ এনেকৈ ফটো একপি থাকিলে ভাল লাগে বাৰু। এতিয়া এই আম টেঙা কাটি মেলি লৈছোঁ, কাৰণ সেই আগদিনাখনি দেউতা লৈ মেলি আহিছিলে। তাৰপিছত এতিয়া ধুনীয়াকৈ চকৈ ল'লোঁ। চকৈ লৈ সৰু বিধে বা খাব পৰা হোৱা নাইকিয়া, তাই যিহেতু কাহ অকণমান হৈ মেলি আছে। সেইকাৰণে ডাঙৰ বিধ আৰু মই ডাঙৰ বাতিলৈ এতিয়া সেই জলকীয়া নিদিয়াকৈ আগে থৈ মেলি দিওঁ। তাৰপিছতে মোলৈ জলকীয়া সানি আৰু খাব লাগিব তেনেকৈ। আৰু টেঙা বুলি ক'লে লগত দুজনী এজনী হ'লে ভাল লাগে বাৰু ন। এতিয়া যিহেতু নাই, এতিয়া এই অকলে অকলে খাইছোঁ। ডাঙৰ বিধে বোলে নাখায়, সেইকাৰণে টেবুলতে থৈ আহিছোঁ। তাই যেতিয়া তাই মন যায় তেতিয়া খাব আৰু। এতিয়া মই খাই আছোঁ। এতিয়া এই কাপোৰকেইটা ধুই মেলি লৈ পিনে সেয়া মেলিবলৈ আহিছোঁ। লগতে ইয়াক মানে ঠেকা টেঙা দুদিনৰ আগতে কাটিছিলোঁ যেন। তাৰপিছতে আকৌ একদম বৰষুণ দিলত এয়া আধা হেৰি হোৱা নিচিনা হৈছে, শুকোৱা নিচিনা। তাৰপিছতে এতিয়া বাৰু অলপ সময়টো গ'লেই, 12টা বাজি গ'ল। এয়া কাপোৰকেইটা মেলিবলৈ আহিছোঁহে। আৰু কালি এয়া ঘাঁহখিনি কটা হ'ল, আজি এয়া বৰষুণ দিলেই। লগতে এয়া চাৰ্জাৰ লাইটটো চাৰ্জ কৰোঁ বোলো হওকচোন। তাৰপিছতে এয়া ৰ'দত থ'বলৈ আহিলোঁ। আৰু লগতে আমাৰ ডাঙৰ বেটিয়ে কি কৰিছে গম পাইছেনে? চাইকেলখন উলিয়াই আনিছে। বিশেষকৈ এতিয়া ৰ'দখন দিছে যেন, চাইকেলখন সেয়া উলিয়াই আনিছে চলাবৰ কাৰণে। ৰ মই কৰিছোঁ ৰ। চুলিখিনি পিছলৈ দিমেই ল। ছোৱালীজনী
ৰ'দত থাকি থাকি একদম অৱস্থা কাঢ়ি লৈছে। হা অঁ বহুতেই হ'ব নেকি? 2টা বাজিছে হ'ব। লটাছ কিডছ এতিয়া নুখুলিবা? লোকচান নকয় মানে স্কুল গ'লেহে সানি দিম মই। গোন্ধটো লয় এইটো মানে এই ৰ'দত স্কুললৈ গৈ গৈ অৱস্থা কাঢ়িল হয়। নে মই বোলো ছানস্ক্ৰীন ক্ৰীম এটা লৈ আহিবচোন। দামো একদম ভৰ ভৰকে দামো ভৰ ভৰকে দাম। আমাৰ বৰ লোকচান কৰে বস্তুবিলাক। এইটো লটাছ কিডছ তাকে অনাই দিছোঁ। এতিয়া কেইদিন যায় লুকাই থ'ব লাগিব। আনদিনাৰ দৰে আজিও অকণমান ওলাই আহিছোঁ। এইটো সময়ত অকণমান গলিত মই খোজকাঢ়িলে ভাল লাগে বাৰু। আগে আগে মৰম ডাঙৰ বাইদেউৰ ভিতৰত টিভি চাই আছে আৰু লগত দেখিছা নাই এইডাল এচাইডাল লৈ আহিছোঁ। মানে সিফাল সিফাল যায় যে সেইটো কাৰণে হে নাই সিফাল সিফাল তুমি যোৱা নাই হা সিফালে সিফালে তুমি যোৱা নাই বেটি? আহি কিনাৰলৈ যায় আহা কুকুৰ আছে। এই পিছলৈ পৰিবা। এইডাল ৰ'দডাল লোহাৰডাল পৰিবা। বোলা ভিতৰত যাওঁ বোলা। সাঁচি আহিছা বোলা। যেতিয়াই মোৰ আপোনালোকে ভিডিঅ'বিলাক চাব তেতিয়া সময়তে ইয়াত তাৰক মেহতা দেখিবলৈ পাবই। তাৰক মেহতা কাম হৈ আছে, আম নাখায়। তাৰক মেহতা চলি আছে। এই যে আম খাবলৈ আমনি কৰি ফুৰিছে চক। এতিয়া এইফালে কাহ হৈ আছে আৰু আম খাই ইমান লৰাইছে মুগাটো। আম খাই দিয়া। আম নাখায় আম খাই নে বা ইমান বেয়া কাম আহিছে। আৰু এইজনী আমাৰ ডাঙৰ মেধি যে চুলিখিনি মেলি আছে ডাঙৰ মেধি। এতিয়া মৰমে মুড়ি আৰু পিঁয়াজ নিমখ তেনেকৈ খাবলৈ লৈছে। মানে চৰ্দি লাগি ছোৱালীজনী অৱস্থা কাঢ়ি লৈ গৈছে। সেইকাৰণে বোলো এনেকৈ শুকান শুকান মুড়ি কেইটামানকৈ খাওঁ, অকণমান সকাহ পাব। সেইটো কাৰণে দিওঁ। এইয়া জোনবাই এয়া ৰাস্তাত মানুহ খোজকাঢ়ি ঘূৰি মেলি ফুৰিছে। পুখুৰীৰ পৰা ৰাস্তাটো কমচে কম 10টা বজালৈকে মানুহে খোজকাঢ়ি ঘূৰিয়ে ফুৰে। এয়া দেখিছে নাই বাৰু? মই বাৰু ৰাতি বৰকৈ ওলোৱা নহয়েই। আজি বোলো অকণমান ওলাওচোন। খোজকাঢ়ি ঘূৰি ফুৰিছে মানুহ। আজি ৰাতি সাঁজটো এনেদৰে খাবলৈ লৈছোঁ। এয়া আলু ভাজি লগতে জলকীয়া অকণমান সৰহকৈ দি মেলি দিছোঁ, লগতে তিয়ঁহ, এয়া দালি আৰু এইখন মৰমক মানে অকণমান শুকানকৈ দিছোঁ। তাৰপিছতে আৰু এইগৰাকী হৈছে আমাৰ সৰু বাইদেউ আৰু এয়া তাৰক মেহতা। আমাৰ ঘৰত তাৰক মেহতাটো চলিয়ে থাকে। আৰু লগতে এয়া ডাঙৰ দেহাই খাই আছে। আৰু আজিৰ পৰা এনেদৰে আজিৰ পৰা খোৱা হ'ব এয়া ডাঙৰ দেহাই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। এতিয়া আহিছোঁ।